वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকে স্বাগত জনাইছোঁ যেহেতু বহুত দিন ভিডিঅ' দিব পৰা নাই তো ভাবিলোঁ আজি ব্লগ এটা বনাওঁ উদয় হৈ আছে তাক আনিবলৈ ৰাতিপুৱা আহি গ'লোঁ ৰাতিপুৱা মজা এয়া ফাইনেলি বৌয়ে চাউল লৈছে ঘৰৰ পৰা যি দাম নহ'লে পাৰাই ন ফাইনেলি এয়া চোৱা এয়া বৰমা বুলি কয় এইটো জেগা মৰ্ণিং ভিউ হা কি ব্লগটো ভালকৈ চাব আজি ৰাতি স্পেচিয়েল হ'ব কথা পালাহি আৰু ন এয়া ব্লগটো যিহেতু কৈছিলোঁ ৰাতিপুৱা স্পেচিয়েল হ'বলৈ গৈছে এয়া ব্লগটো চব বহুত দিনৰ মূৰত যিহেতু ব্লগ বনাই দিবলৈ টাইমো পোৱা নাই আজি ভাবিলোঁ অলপ ব্লগে কৰোঁ এয়া সোণাল দা আছে এয়াতো মেইন মানুহ আমাৰ এজন জিতু বৰগোহাঁই ফূৰ্তি কৰক ভিডিঅ'টো চব এইকেইজনটো আৰু মেইন মানুহ যিহেতু ইমান দিনৰ মূৰত এখন বিহু মঞ্চ পালোঁ তো বহুত ভাল লাগিছে আজি আমাক নাচিও ভাল লাগিছে ফূৰ্তি ফাৰ্তা কৰিছোঁ অলপ আৰু মানে ভাল লাগিছে আজি বৰফ আমাৰ দাদা আন্দাজ সব বৰফ পাইছে পুৰা মেইন এয়া সকলোৱে বৰফ খাই নচা মজাই বেলেগ এইফালে গৰমৰ বতৰ লেলা লাগিলে আৰু এতিয়া এইটো বৰফ খাই চবেই নচা হৈছে নৃত্য এয়া চাওক মানে সকলো হাততে বৰফ এটা লৈ যিহেতু নিশা 2টা বাজিলে তো যাওঁ আৰু ইয়াতে ব্লগটো শেষ কৰিছোঁ তো কি ভাল পালে বেয়া পালে ক'ব মৰ্ণিং গাইজ কি খবৰ সকলো ভালে আছে আৰু ফটো মাৰিম কৈছে ফটো শ্বুট আপোনাৰ ফোনটোতে মাৰক ঐ দা কালি প্ৰগ্ৰেমৰ বিষয়ে কি ক'ব মানে কালি কেনেকুৱা লাগিলে কালি তামোলপুৰ পৰা অলপ আহিছে তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা ৰাতি যিহেতু আহি গ'ল বহুত ভাল লাগিলে দেই নাই এনেই অলপ ফূৰ্তি কৰিলোঁ আৰু যিহেতু আপোনালোকে মালৰ লগ পাই আছোঁ আকৌ পুনৰ বাই বাই